নমস্কাৰ, কেনে আছে সকলোৱে? খবৰ মোৰ ভাল, আপোনালোকৰো ভাল নিশ্চয়। বাৰু কিয়নো নহ'ব ভাল। আজি 1 জানুৱাৰী, সকলোৰে ভাল হওক, তাৰে কামনা। ভালে থাকক, সকলোৰে ড্ৰিম পূৰা হওক, তাৰে কামনাৰে আজি ভিডিঅ'টো লৈ আহিলোঁ মই। বোলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নতুন বছৰ বুলি আমিও ওলাইছোঁ এঠাইলৈ যাওঁ বুলি। বোলক নহ'লে ক'ত যাওঁ দেখাওঁ। এনেকৈয়ে গৈয়ে আছোঁ। এনেকৈ নতুন বছৰ বুলি নহয়, ঘৰৰ পৰা অলপ সময় ঘূৰি ফুৰা মজাই বেলেগ, নহয়নে? তো পামে আৰু এয়া দিছপুৰ ব্ৰিজ পালোঁ। এয়া অসম সচিবালয় পাৰ হৈ আছোঁ। এয়া মই দূৰৰ পৰা কৰিছোঁ, এনেকৈ আৰু ওচৰৰ পৰা ভালকৈ দেখা নাপাব চাগে। এনেকৈ আৰু যাই এয়া অসম সচিবালয় পাৰ হৈ আছোঁ। এয়া যাই আছোঁ। এয়া গৈ পাম এতিয়া গুৱাহাটী টি অকশ্যন চেণ্টাৰ। আমাৰো ইয়াতে সোমাই চাহ একাপ খোৱাৰ মজা লোৱা ভাগ্যত নহ'ব চাগে। এয়া দূৰৰ পৰাই চাইছোঁ আৰু গুৱাহাটী টি অকশ্যন চেণ্টাৰ। এয়া পাৰ কৰি আহিলোঁ। এই গৈ আছোঁ। এয়া গণেশগুৰি আহি পালোঁ। এয়া ব্ৰিজৰ তলেদি নামি আহিলোঁ আমি। এয়া বজাৰ বহিছে। আহি আমি পালোঁৱে আৰু এয়া গণেশগুৰি ব্ৰিজৰ তলেৰে আমি সোমাই আহিছোঁ। লেফ্ট চাইডে বজাৰ, তাৰ কাষতে শ্ৰী লক্ষ্মী মন্দিৰ। আমি গাড়ী পাৰ্ক কৰিলোঁ। এয়া লক্ষ্মী মন্দিৰ গণেশগুৰি, ইয়াত বজাৰো হয়, সদায় বজাৰ হয় ইয়াত। আমি এনেকৈ ৰেডটো পাৰ কৰোঁ। আমি আহি পালোঁ ফাইনেলি লক্ষ্মী মন্দিৰ। এতিয়া অকণমান পূজাৰ সামগ্ৰী লওঁ, চাকি কেইগছমান লওঁ আৰু পূজাৰ ফুল ধূপ আদি এইবিলাক লওঁ। আজি ফুল মালা এইবিলাক চাকি বহুত ওলাইছে, বহুতে দোকান দিছে। নতুন বছৰ বুলি ভক্তৰো ভিৰ হৈছে। এয়া দেখিব পাইছেনে? বহুত মানুহ ভিৰ। গোটেই নতুন বছৰ বুলি আশীৰ্বাদ বিচাৰি আহিছে মাৰ। আমিও আহিলোঁ আশীৰ্বাদ বিচাৰি। বলক নহ'লে চাকি কেইগছি জ্বলাই লওঁ। এইটো আমাৰ ধুনু বেটা, আমাৰ কলিজা।
এতিয়া লেফ্ট টাৰ্ণ লৈ আমি গণেশ মন্দিৰৰ ফালে আগবাঢ়িলোঁ। ভাবিলোঁ গণেশ মন্দিৰতো সেৱা এটা জনাই যাওঁ। এয়া গণেশ মন্দিৰ আহি পালোঁ। এইটো গণেশগুৰিৰ গণেশ মন্দিৰ হয়। গণেশ মন্দিৰত আজি বহুত মানুহৰ ভিৰ, একদম শাৰী পাতি। গণেশ মন্দিৰত বৰ ভিৰ। এয়া দীঘলীয়া শাৰী, এইফালৰ পৰা একদম দীঘলীয়া শাৰী আৰু সেইফালৰ পৰাও দীঘলীয়া শাৰী। ভক্তসকলে আশীৰ্বাদ বিচাৰি আহিছে। আমিও আহিছিলোঁ, কিন্তু দীঘলীয়া শাৰী আমাৰ ধুনু বেটাই খুব আমনি কৰে, তো ভাবিলোঁ আমি সেইফালে আৰু গণেশ মন্দিৰত যাই কিনে চাকি জ্বলাওঁ। ইয়াতে আমি দূৰৰ পৰাই প্ৰণাম কৰি কিনে আমি যাব ওলালোঁ। গণেশ মন্দিৰ আহি পালোঁ। খানাপাৰাৰ আগত জোৰাবাট নাপাওঁতে ৰাস্তাৰ কাষত গণেশ মন্দিৰ। ইয়াতো দীঘলীয়া শাৰী আৰু গাড়ীও বহুত জাম হৈ আছে। তাত ৰাস্তাত আৰু ভিডিঅ' নবনালোঁ, বেটাই শুই গ'ল, সেইবাবে জামো আছিল বহুত আজি। ট্ৰাক এখন বাগৰি আছে, সেইকাৰণে এনেকৈ পূজাৰ সামগ্ৰীবিলাক লৈ আছোঁ আমি। বহুত ভিৰ, দোকানো বহুত। এনেই দোকান আমি সচৰাচৰ দেখা পোৱা নাছিলোঁ, কিন্তু আজি বহুত দোকান পাইছোঁ। চাকি বন্তি মানুহ দেখিছে, ইয়াতো সেই একে শাৰী পাতি লাইন হৈ কিনে চাকি জ্বলাব লাগিব। এয়া লাইন, দীঘলীয়া লাইন, মন্দিৰ বুলি। বছৰটোৰ প্ৰথম বুলি আজি সকলোতে ভিৰ। এয়া মানুহ লাইন পাতি পাতি চাকি জ্বলাই আছে। ময়ো লাইনত থিয় হ'লোঁ। এয়া বেটা আগে আগে গৈছে চাব। আহিলোঁ, এতিয়া চাকি গছি জ্বলাম। এই মানুহৰ ভিৰ, সকলো ভক্তই মন্দিৰত চাকি জ্বলাই আছে। ঠাইয়ে নাই ক'ত চাকি জ্বলাওঁ, সকলোতে মানুহ চাকি দিয়াৰ ভিৰ দেখিব পাৰিছেনে? এয়া ঘূৰি আছোঁ, ক'ত জ্বলাম ঠাই বিচাৰি। সেয়া অলপমান আগত আছে অকণমান ঠাই, ইয়াতে চাকি গছ জ্বলাই লওঁ। এয়া ফুৰি চাকি আমি ঘৰমুৱা হ'লোঁ। গোটেই দিনটো আমি আজি পৰিয়ালটো ঘূৰি ফুৰোঁতে গ'ল। এইখন ট্ৰাক দেখিব পাৰিছেনে? ইয়াতে কয়লাৰ ট্ৰাক এখন বাগৰি আছে, সেইকাৰণে হয়তো আজি জাম বহুত। এই গোটেই টাৰ্ণিংটোতে গাড়ীৰ জাম, আৰু আগলৈ কিমান জাম আছে মই নাজানো। যিখিনি দেখাব পাৰোঁ আপোনালোকক দেখাইছোঁ।
এয়া দেখিছেনে ইমান গাড়ী জাম আমিও জামত ফচিছিলোঁ লাহে লাহে আগবাঢ়ি আহি কিনে আমি যেনে তেনে মন্দিৰ পাই চাকি গছ জ্বলাই আহিলোঁ যিয়ে নহওক দিনটো ভালে ভালে পাৰ হ'ল আৰু সকলোৰে যাতে ভালে ভালে দিনটো পাৰ হৈছে আৰু আগন্তুক দিনবোৰ যাতে সকলোৰে ভালে ভালে পাৰ হৈ যায় সকলোৰে আশাবিলাক পূৰণ হয় এয়াই কামনা কৰিলোঁ এয়া দূৰৰ পৰা দেখিছেনে কিমান ভাল লাগিছে পৰিৱেশটো পাহাৰখন আছে গাছ গছনিৰে ভৰা গাড়ী চাব পাৰিছে কিমান ভিৰ গাড়ীৰ জাম আমি ঘৰ আহি পালোঁ এয়া বেটাৰ আজি খুব কষ্ট হৈছে দিনটো আজি ঘূৰি ফুৰোতে গ'ল তাৰ খোৱাৰো অকণমান ক্ষতি হ'ল আৰু টোপনিও ঠিকমতে আহিব পৰা নাই এতিয়া প্ৰায় 3:30 মান বাজিল তো মই ভিডিঅ'টো এতিয়া ইয়াতে সমাপ্ত কৰিম যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেন্ট কৰি জনাব কেনেকুৱা পালে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া মই এইখিনিতে ভিডিঅ'টো শেষ কৰিম আৰু লগতে আপোনালোকৰ সকলোৰে যাতে ভালে হয় তাৰে কামনাৰে মই ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ